রিয়েলিস্টিক আসাম মন মারি কেনে বহি আছে যে আগৰ গাৰ্লফ্ৰেণ্ডৰ কথা মনত পৰিছে নেকি? আগৰ গাৰ্লফ্ৰেণ্ড মানে কি আৰু মই এইটো বেয়া কাম কৰিছে ময়ো কৈছোঁ কাৰণ আমাৰ ৰিয়েলিষ্টিক দা যদিও 45 বছৰীয়া বুঢ়া হগুন কিন্তু আমাৰ ৰিয়েলিষ্টিক দাৰ মনটো একদম ফুল কোমলীয়া আপাটোৰ নিচিনা। গজব বেজতি হে। নমস্কাৰ কেঁচা কলিজাসকল, কি খবৰ তোমালোকৰ? মই মুন্না আৰু তোমালোকে চাই আছা আৰু কি বা কৈ দিব বিচাৰোঁ যে ভিডিঅ'টো অকল এণ্টাৰটেইনমেণ্ট পাৰপছৰ কাৰণে বনোৱা হৈছে, চ' ইয়াক যাতে কোনেও চিৰিয়াছলি নলয়। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া, আমি চব জয় আই অসম। মোৰ বেলডালৰ অবিহনে যেনেকৈ মোৰ চুলিখিনি আধৰুৱা, তেনেকৈ তোমালোকৰ গালিৰ অবিহনে আমাৰ ৰিয়েলিষ্টিক আধৰুৱা। তো থাম্বনেইলখন চাই তোমালোকে গম পাইছে ৰিয়েলিষ্টিক অসমে আমাৰ জুবিন দাৰ বিষয়ে কিবা কিবি কৈছে। এই মহাপুৰুষজন মানে আমাৰ ৰিয়েলিষ্টিকক আমি এতিয়া কি ক'ব লাগিব, মহাপুৰুষ, কাৰণ তেওঁ বহুত কথা জানে। তেওঁৰ তোমালোকে যদি ভিডিঅ'বিলাক তেওঁৰ চোৱা বহুত নজনা কথা শিকিব পাৰিবা, যি নজনা কথা নেকি আমাক জনি চিন্স তেওঁ কেতিয়াও দিব নোৱাৰে। আজি এই মহাপুৰুষ মানে ৰিয়েলিষ্টিক নে ফেকিষ্টিক তাকে আজি আমি ফালিবলৈ গৈ আছোঁ। চ' যোনে যোনে তাক ফালিম বুলি ভাবি আছা, চ' ভিডিঅ'টো শেষলৈকে চোৱা। তো ব'লা ৰিয়েলিষ্টিকৰ ক্লিপ এটা আমি চাই লওঁ। জুবিন গাৰ্গৰ শিক্ষাগত অৰ্হতা কিমান? সিমানটো সাংঘাতিক একো নহয়। মই যিমানখিনি গম পাওঁ তেখেতৰ কিবা গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে নে হোৱা নাই কিবা তেনেকুৱা, কিন্তু চোৱা ৰিয়েলিষ্টিক দা, জুবিন দা এনেকুৱা এজন ব্যক্তি যিজন নেকি সকলোৰে হৃদয়ত থাকে। ইয়াত বহোঁ, আজিও বহিছোঁ। মানুহে এনেই ঘৰত বহি চোফাত বহি হোটেলত বহি কথা পাতে, প্ৰমোশ্যন কৰে। মই এইবিলাক মানুহ ভাল পাওঁ, তেওঁলোকে বহুত কষ্ট কৰে। তেওঁ ন এনেকুৱা এজন ব্যক্তি অসমত নহয়, ভাৰতত নহয়, গোটেই বিশ্বতে তেওঁ বিখ্যাত। তেখেতৰ নাম লোৱা ন তোমাৰ অকণো অকাত নাই। বাৰু মানি লৈছোঁ তেখেতৰ নাম লোৱা মোৰো অকাত নাই, কিন্তু তেওঁ মোৰ হৃদয়ত আছে। বিশ্বত তেখেতক বেয়া পোৱা কিন্তু এজনো নাই। কিন্তু এটা কথাই দুখ লাগিল যে অসমৰে এজন বেয়া পোৱা ল'ৰা আছে যিয়ে নেকি জুবিন দাক বেয়া পায়, আৰু সেইজনে হৈছে আমাৰ মহাপুৰুষ ৰিয়েলিষ্টিক অসম। মোৰ চাগে গ্ৰেজুৱেট নহয় বা পিছত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে নেকি নাজানো দেই, কিন্তু কথা আপুনি ক'ব গ'লে জুবিন গাৰ্গ সাংঘাতিক গোটেই মেৰিটিয়াছ ষ্টুডেণ্ট নাছিলে যে জুবিন গাৰ্গ গোটেই সাংঘাতিক কিবা কানি গোটেই কোৱালিফাইড গোটেই PhD ChD কিবা কানি কোৱালিফিকেশ্যন লৈ আহিছে, মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি নাই লোৱা। কিন্তু আজিৰ তাৰিখত ভাবক, যদি তেখেতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা নাই, আজিৰ তাৰিখত গ্ৰেজুৱেশ্যন কমপ্লিট নকৰা জুবিন গাৰ্গৰ ওপৰত কুৱেশ্যনৰ এনচাৰ কৰিলে আজি বহুতখিনি গ্ৰেজুৱেট ল'ৰাই। ৰিয়েলিষ্টিক তুমি কি কৈছা, চৰকাৰী চাকৰিত আহিছে? আৰে সেইটোতো কমেই, তেওঁৰ নাম ক্লাছ 1ৰ পৰা ক্লাছ 10ৰ সকলো কিতাপত থাকিব লাগে। তেওঁ কিমান কি পাইছে, কিমান কি এচিভমেণ্ট কৰিছে, কিমান কি পদক লাভ কৰিছে, এই সকলোবোৰ ন আমাৰ ক্লাছ 1ৰ পৰা ক্লাছ 10ৰ কিতাপত থাকিব লাগে। ৰিয়েলিষ্টিক দা, তোমাক লাষ্ট এটা জুবিন দাৰ বিষয়ে কথা কওঁ। জুবিন দাৰ নিচিনা মহান ব্যক্তি না অসমত আছে, না কোনোবা ইন ফিউচাৰ আহিব। সেইটো তুমি তোমাৰ শুকান মগজত সোমোৱাই ল'বা। গজব বেজতি হে। আমাৰো নাম ভৱিষ্যতলৈকে কিবা যদি ডাঙৰ কাম কৰিব পাৰোঁ, অৰ্ডিনাৰী মানুহতকৈ যদি কিবা এটা এক্সট্ৰা কাম কৰিব পাৰোঁ কমন পিপুলত কৰি, তেতিয়াহ'লে আমাৰো একদিন কুৱেশ্যন পেপাৰত নাম। তুমি কি কেলা ধুতুৰা গুটি খাইছা নেকি বে? খালে কিন্তু মানুহ পাগল হৈ যায়, তো গম পোৱা। আৰু তোমাক দেখিতো মোৰ এনেকুৱা লাগিছে তুমি কেলা পাগল হৈছা বে। তোমাৰ মগজত মাল নাইকিয়া হৈ গৈছে, সন্দেহ হৈছে মোৰ। ক'ৰবাত গৈ অলপ মগজত মাল ভৰাই ল'বা। তুমি ক'ত আৰু জুবিন দা ক'ত? তুমি বে নিজকে কাৰ লগত কম্পেয়াৰ কৰিছা? আৰে বুবু চা না বে, ই কি ফটোৱামি কৰি আছে। আবে ইয়াৰ ভিডিঅ' চাই ই মানুহক উল্লু বনাই আছে বে। থাক, ইয়াৰ ভিডিঅ' চাই নেকি? যোনে যোনে ছাবস্ক্ৰাইব কৰিছে আনছাবস্ক্ৰাইব কৰিব দে, মোক আহি ছাবস্ক্ৰাইব কৰিব দে। এতিয়া চাম আমি আমাৰ ৰিয়েলিষ্টিক দা মানে আমাৰ বুঢ়া শগুনে কি কৰি আছে। মন মাৰি কেনে বহি আছে যে আগৰ গাৰ্লফ্ৰেণ্ডৰ কথা মনত পৰিছে নেকি? আগৰ গাৰ্লফ্ৰেণ্ড মানে কি আৰু তোমাকনো এৰি নাযাবনো কিয়? তুমি হ'লা এটা 45 বছৰীয়া বুঢ়া, তোমাৰ সতোৱে হাল তোমাৰে লৈ বেলেগৰ ঘৰত গৈ পেলাই ঝাৰু দি কোব খায়। ৰিয়েলিষ্টিক দা ন আমাৰ কিমান ৰিয়েল, কিমান ফেক নে কিমান ফেক ষ্টিক হয় তাক আমি চাম। তো চোৱা তোমালোকে কিমান সি ফেক। নাই মানে কি হ'ব আৰু ভাই নাটক কৰিব পাৰিলোঁ। আজি যোৱাকালি মই এটা ভিডিঅ' বনাইছিলোঁ আৰু ভিডিঅ'টোত মই কান্দি পেলাই কি কৈছিলোঁ যে মোক মোৰ আগৰ ছোৱালীজনী এৰি থৈ গুচি গ'ল। এইবিলাক কি নতংকি কথা ইয়াৰ। কালি এক্টিংটো কেনেকুৱা লাগিল জনা? দেখিলা তোমালোকে নাটক বোলে,
আৰে তুমি ক'ব কি বিচাৰিছা ৰিয়েলিষ্টিক তোমাৰ ভিডিঅ' চাই মোৰ এনেকুৱা লাগিছে তুমি এটা ফেক ষ্টিক ইয়াৰ ভিডিঅ'ত আমি তাৰ কণ্টেণ্টবিলাক আমি এনেকুৱাই পাম যে অমুকে এৰি গ'ল তমুকে এৰি গ'ল তাইৰ কি হ'ল তাই ইমান বছৰ মোৰ লগত ৰিলেশ্যন আছিলে আজি কিয় নাই তাৰ ভিডিঅ'ৰ মেইন টপিকবিলাকেই হ'ল ছোৱালীৰ ওপৰত এইবিলাক চাই ন তুমি মই আমি সকলোৱে এটা কথা গম পালোঁ যে ই এটা ছোৱালী পাগল হয় এটা কথাই ক'ব বিচাৰিম যে জুবিন দাৰ বিষয়ে যদি ক'ৰবাত কেনেবাকৈ ভুল হৈ গ'ল তো সকলোৱে ক্ষমা কৰি দিবা তো আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল পালা তো হাতেৰে হওক ভৰিৰে হওক বা হৃদয়ৰে হওক ছাবস্ক্ৰাইব বটনটো টিপি দিবা মানে টিপ খাই যাব লাগে আৰু শ্বেয়াৰ কৰি দিবা তোমাৰ বন্ধু বান্ধৱীৰ মাজত চ' আজিলৈ ইমানখিনিয়ে জয় জুবিন দা জয়